কিন্তু মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ কেনেকুৱা অভদ্ৰ আৰু অসভ্য মানুহ থাকে আপুনি চাওক Hello guys, welcome to my channel. Today we are going to explore ancient forest of Agnigarh located in Tezpur, Assam. Agnigarh is one of the most tourist visit spot in Assam. অসমীয়াৰ ভিউৱাৰ্ছখিনি কৈছোঁ আজিৰ ভিডিঅ'টো অকণমান ইংলিছত কৰিম বাহিৰৰ মানুহখিনিয়ে যেন গম পায় আমাৰ অগ্নিগড়টোৰ বিষয়ে আপোনালোকে প্লিজ ভিডিঅ'টো চাব অসমীয়াটো কৰিম বাৰু আপোনালোকৰ কাৰণে ঠিক আছে লেট ড্ৰাইভ ৰাইট এণ্ড এক্সপ্ল'ৰ মেগনিফিকেণ্ট অগ্নিগড় আহি পালোঁ গণেশ ঘাটৰ মেইন গেটৰ ওচৰত আছোঁ বৰ্তমান বাইকখন অকলে চলাই আহিছোঁতো কেমেৰা কৰিব কোনো নাই চ' ৰাস্তাত আপোনালোকক একো ইমান দেখাব নোৱাৰিলোঁ বাৰু কিন্তু আপোনালোকে গেটখন চাব পাৰে হেল্ল' গাইজ অগ্নিগড় অলপ অলপ ইংলিছতো ভিডিঅ'খিনি চলিব আপোনালোকৰ বাহিৰৰ অডিয়েঞ্চৰ কাৰণে Agnigarh is a hill located in the northern part of Tezpur. It is believed to have been built by King Banasura in ancient times. According to local legends, the king built Agnigarh to imprison his daughter, Usha, to prevent her from meeting her lover, Aniruddha. The fortress was named Agnigarh because it was surrounded by fire to prevent anyone from entering or leaving the fortress. As we climb up the hill, we can see the remains of the fortress. The walls of the fortress are made of stone and are about 3 to 4 meters high. There are several gateways to the fortress, each of which has its own unique design. Inside the fortress, we can see the ruins of several buildings and structures. পৃথিবী ভগবান রসিলা মায়ার পৃথিবী Agnigarh is not just a historical site, it is also a place of natural beauty. ইয়াৰ বিউটিটো চাব পাৰে আপোনালোকে কি ধুনীয়া বিউটি ইয়াতে আপোনাৰ আগতে ঝৰ্ণা এটা আছিল এতিয়া বৰ্তমান কিয় বন্ধ কৰি থৈছে নাজানো সেইটো কৰি থাকোঁতে আৰু ধুনীয়া লাগিছিল জেগাটো সঁচাকৈ ধুনীয়া আশা কৰিছোঁ অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে যেন অগ্নিগড়টো চায় কাৰণ অসমৰ এনচিয়েণ্ট হিষ্ট্ৰীৰ লগত অগ্নিগড়ৰ কানেকশ্যনটো খুবেই বেছি প্ৰত্যেকজন অসমীয়াই অগ্নিগড়ৰ বিষয়ে জানিব লাগে অগ্নিগড় চাব লাগে From the top of the hill, we can see the panoramic view of the city and the Brahmaputra River. It is a perfect place to spend some peaceful time in the lap of nature. If you are planning a trip to Assam, Agnigarh should definitely be on your list of places to visit. এইটো ডুপ্লিকেট পাৰদে গাইছ চাওক কি ধুনীয়াকৈ বনাইছে মাহঁত গৈ আছে আগফালে ওলাই আহিলোঁ গাইছ অগ্নিগড়ৰ পৰা ধুনীয়া লাগিল ৰাতিয়ে হৈ গ'ল লাইট চাইট জ্বলাই দিলে ইয়াত এইখন মেইন গেট যাওঁতে আপোনালোকক দেখাইছোঁ ৰাতিৰ চিনটো দেখাই দিছোঁ ইয়াতে চবেই ফটো উঠে ঠিক আছে গাইছ এতিয়া অলপ শ্বপিং কৰিব যাম তাত গৈ লগ পাই আছোঁ আপোনালোকে পালোহি গাইছ বিশালতে কিনিম আজি চাওঁ অফাৰত কিবা আছে নেকি আহা পাৰ হয় ক'লৈ গৈ গাড়ী আমি পাৰ হৈ আহিলোঁ মা পাৰ হ'ব পৰা নাই
দেউতাই লৈ আনিব গৈছে। তেজপুৰত ভিৰ হয় এইখন জেগাত। এইটো চাৰ্ট চাইছোঁ গাইজ, ভাল লাগিছে বাৰু, ফিটিং ধুনীয়া আছে। সেইটো ল'ম চাগে, দামটো বেছি নহয়, 500ৰ ভিতৰত পাই গৈছোঁ ভাল এটা, সেইটো ল'ব লাগিব। কিন্তু মই আপোনালোকক এটা বস্তু দেখাব বিচাৰিছোঁ, কেনেকুৱা অভদ্ৰ আৰু অসভ্য মানুহ থাকে আপুনি চাওক। দেখিছেনে, এইটো পিক, এনেকুৱা অসভ্য মানুহ থাকে নেকি? এইটো চেঞ্জিং ৰুমত আছোঁ বৰ্তমান, মই এইটো চাৰ্ট চেঞ্জ কৰিছোঁ, এনেকুৱা অভদ্ৰামি কৰিছে, দেখিছেনে? এইটো নাপায়, এনেকুৱা অভদ্ৰামি কৰিব নাপায়। 3টা চাৰ্ট আৰু এটা টি চাৰ্ট ল'লোঁ। পেণ্ট চাব আহিছোঁ, চাওঁ ভাল পাওঁ নেকি কিবা এটা খাব আহিছোঁ গাইছ, ভোক লাগিছে। ডোচা অৰ্ডাৰ দিছোঁ, প্লেন ডোচা আহিল গাইছ। ডোচা বহুত ডাঙৰ ডাঙৰ খাই আহিলোঁ গাইছ জাষ্ট। ইয়াত তেজপুৰৰ চব শুৱালকুছি দোকান আছে, ইয়াত পাটৰ কাপোৰ, মুগাৰ কাপোৰ যি লাগে চব এইটো গলিতে আছে। এদিন তেজপুৰখন ভালকৈ এক্সপ্ল'ৰ কৰিম বাৰু, এতিয়া যাব ওলাইছোঁ আৰু। ঘৰ আহি পালোঁ গাইজ, বহুত ভাগৰ লাগিল, সেইকাৰণে আৰু ভিডিঅ' নকৰিলোঁ তাত, ডাইৰেক্ট ঘৰ আহিয়ে ভিডিঅ' কৰিছোঁ। গাইজ, আই হোপ ইউ এনজয় দিছ ভিডিঅ' এণ্ড লাৰ্ণ ছামথিং নিউ এবাউট অগ্নিগড়। ইমানেই আছিল আজিৰ ভিডিঅ'টো, আৰু কিনো ক'ম। এতিয়া ভাতকেইটা খাই আৰু শুওঁগৈ, আৰু বহুত ভাগৰ লাগিছে। শুওঁগৈ মানে বিচনাতে আছোঁ, অকণমান পৰিয়ে দিম আৰু। ঠিক আছে গাইজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আগলৈ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাই থাকিবলৈ।